মান হোৱা নাই ময়ো ক'বলৈ গ'লে ইয়ঙে আছোঁ মোৰ লগত দুগৰাকী ইএম আছে আমাৰ জীৱেশ ডাঙৰীয়া আৰু পৰমেশ্বৰ ডাঙৰীয়া তেখেতসকলো ইয়ং হয় আৰু খেলটো কিন্তু ইয়ং ইহঁতৰে খেল বয়সীয়াল ব্যক্তিৰ খেল নহয় তো সেইকাৰণে অনুভৱটো বহুত ভাল যে সৰু সৰু ভাইটিসকল যে আজি ইমান প্ৰতিভা লৈ খেলৰ কাৰণে আগবাঢ়ি আহিছে আৰু আনন্দৰ বিষয় যে KACয়ে কাউন্সিল ডিক্লেয়াৰ হোৱাৰ লগে লগেই এটা বছৰৰ ভিতৰত যে ইমান ধুনীয়াকৈ মানে এটা টুৰ্ণামেণ্ট অৰ্গেনাইজ কৰিছে এই KACয়ে চৰকাৰে তো আজিৰ যি পৰিৱেশ স্পেচিয়েলি এই শালকচাত মই BTRৰ EM হৈ আহি পেলাই বহুত আনন্দ উপভোগ কৰিছোঁ কাৰণ কাউন্সিল বহুত আছে তো কিছুদিনমান আগতে আমাৰ BTRৰো ডাঙৰ এটা ISPL লীগ হৈ গ'ল তাৰ লগত কেন্দ্ৰ কৰি যেহেতু আমাৰটো টেৰিটৰিয়েল সেইটো কাৰণে আমাৰটো ডাঙৰ পৰ্যায় হৈছে আৰু যেটো কাউন্সিল অটোনমাস কাউন্সিল সেইকাৰণে অটোনমাস কাউন্সিল হিচাপে প্ৰথমবাৰৰ কাৰণে যি ধুনীয়া টুৰ্ণামেণ্ট এৰেঞ্জ কৰিছে সেইকাৰণে মই KACক মই মানে ধন্যবাদ জনাওঁ স্পেচিয়েলি পৰমেশ্বৰ ডাঙৰীয়াক আৰু আমাৰ জীৱেশ ডাঙৰীয়াক তেখেতসকলে ইমান মানে ধুনীয়া চিন্তা চৰ্চা কৰিছে যে স্পৰ্টছ আৰু কালচাৰেল যিবিলাক এক্টিভিটিজ আছে যিকোনো সাংস্কৃতিক প্ৰগ্ৰাম হওক বা স্পৰ্টছৰ ক্ৰীড়া হওক এইবিলাকৰ মাজতে আমি ইউনিটি গঢ়ি তুলিব পাৰোঁ আজি এই যে খেলখন হৈ আছে প্ৰত্যেক জাতি জনগোষ্ঠীৰ মানুহ আহিছে ইয়াতে এনজয় কৰিব আহিছে উপভোগ কৰি আহিছে আমাৰ আজিৰ যুগত বা আজিৰ দিনত আমাৰ ভোগটো কিন্তু কি আজিৰ ভোগটো আমাৰ এনজয় আৰু আনন্দৰ ভোগ আমি আনন্দৰ পিয়াচি তো আমি আনন্দ ক'ত পাম আমি আনন্দ পাম সাংস্কৃতিক প্ৰগ্ৰামবিলাকৰ মাধ্যমত আমি আনন্দ পাম আমি বিভিন্ন ক্ৰীড়াৰ মাধ্যমত এই যে আহিছে এই যে মানুহ এনজয় কৰিছে বিভিন্ন ধৰণৰ মেণ্টেল যিবিলাক ইস্যু আছে মেণ্টেলৰ বহুত ধৰণৰ টেনশ্যন লৈ থাকে বহুত ধৰণৰ কামৰ প্ৰেছাৰ লৈ থাকে তো আজি এই দেওবাৰ দিনা এই যে ছেমি ফাইনেলটো হৈ আছে শালকচাত এতিয়া প্ৰত্যেকে আহিছে চাকৰিয়াল ব্যক্তিসকল ব্যৱসায়ী ব্যক্তিসকল যুৱক বেকাৰ ল'ৰা ছোৱালীসকল সকলোৱে আহি ইয়াতে এনজয় কৰি আছে তো সেইকাৰণে অনুভৱটো সঁচাকৈ বহুত ভাল মই আশা ৰাখিছোঁ যে অহা দিনত যিটো টুৰ্ণামেণ্ট KACয়ে আকৌ মানে অৰ্গেনাইজ কৰিব সেইটো আৰু অলপ যদি ডাঙৰ পৰ্যায়ৰ লেভেল হয় কাৰণ কি এইটো প্ৰথমবাৰ সেইকাৰণে হয়তো বিভিন্ন ঠাইৰ পৰা টিমবিলাক আহি পাৰ্টিচিপেট কৰিব পৰা নাই মই ভাবোঁ যে অহা দিনত আৰু বিভিন্ন দূৰ অঞ্চলৰ পৰা আহি পেলাই বিভিন্ন ধৰণৰ টিম আহি পাৰ্টিচিপেট কৰক বিভিন্ন প্ৰতিভাশালী ল'ৰা আহি ইয়াতে মানে খেলি পেলাই এটা মঞ্চ তৈরি কৰক অহা দিনত ৰাজ্যিক লেভেলে গৈ পাওক অহা দিনতে নেশ্যনেল লেভেলে গৈ পাওক আমি যদি চৰকাৰ যদি এনেকুৱা টুৰ্ণামেণ্ট আমি এৰেঞ্জ নকৰোঁ আমি যদি অৰ্গেনাইজ নকৰোঁ তেনেহ'লে প্ৰতিভা থকা ল'ৰাবিলাক বিলুপ্ত হৈ যাব ভাল ফুটবল খেলিব পাৰে এতিয়া তেওঁৰ মঞ্চ নাপায় কাৰণে তেওঁৰ প্ৰতিভাটো বিকাশিত মানে আগবাঢ়ি নাহে আজি এই মঞ্চ দিয়াৰ কাৰণে হয়তো বিভিন্ন ল'ৰা আগবাঢ়ি আহিব ইয়াৰ পৰা ভাল খেলি পেলাই ডিষ্ট্ৰিক্ট লীগ খেলি থাকেই ডিষ্ট্ৰিক্ট লীগ খেলাৰ পিছত আমাৰ যিটো আসাম ফুটবল ফেডাৰেশ্যন আছে সেইটোৰ লগত যোগাযোগ কৰি পেলাই আসাম টীমত চান্স পাব যেনেকুৱা কেইদিনমান আগত BTR যিটো ISPL হৈছিল যিটো আমাৰ অল ইণ্ডিয়া লেভেলৰ ফুটবল ফেডাৰেশ্যনৰ চেয়াৰমেন কল্যাণ চুবে আহিছিলে তেতিয়া তেখেতে আমাৰ এই নৰ্থ ইষ্টৰ খেল চাই পেলাই কাউন্সিলৰ খেল চাই পেলাই তেখেতে ইমান মুগ্ধ হৈছে হোৱাৰ পিছত তেখেত যিটো আমাৰ এই কেইদিনমান পিছত উৰিষ্যাত এটা লীগ হ'ব নেশ্যনেল পৰ্যায়ৰ লীগ হ'ব তাতে আমাৰ বড়োলেণ্ড টীমক ইনভাইট কৰিছে আৰু স্পেচিয়েলি কিছুমান ল'ৰাৰ নামো উল্লেখ কৰিছে যে এই ল'ৰাবিলাক এনেকুৱা খেলে যে এই ল'ৰাবিলাকক নেশ্যনেল লেভেলক মঞ্চ দিব লাগে অলিম্পিকত মঞ্চ দিব লাগে তো সেইকাৰণে মই ভাবিছোঁ যে কাউন্সিলতো এনেকুৱা বহুত হয়তো ল'ৰা আছে তো অহা দিনত এনেকুৱা টুৰ্ণামেণ্ট এৰেঞ্জ কৰি পেলাই অৰ্গেনাইজ কৰি পেলাই এনেকুৱা ফেডাৰেশ্যনৰ অসম ইণ্ডিয়া লেভেলৰ ফেডাৰেশ্যনৰ মানুহ নাহিলেও ফুটবলৰ অসম লেভেলৰ ফুটবল ফেডাৰেশ্যনৰ এছ'চিয়েশ্যনৰ মানুহ আহি পেলাই যদি চাই যে KACও এৰেঞ্জ কৰিছে আমি যাম তেনেহ'লে মই ভাবোঁ যে আমাৰ ল'ৰাবিলাক আগবাঢ়ি আহিব পাৰিব তো সঁচাকৈ মই বহুত আনন্দিত উপকৃত আৰু ময়ো ক্ৰীড়াপ্ৰেমী মানুহ ময়ো কালচাৰেল প্ৰেমী মানুহ সেইকাৰণে মই এনেকুৱা ক'তবা আমন্ত্ৰণ পালেও মই আহোঁ আৰু আমন্ত্ৰণ নাপালেও আহোঁ কাৰণ মই এনজয় কৰিব আহোঁ উপভোগ কৰিব আহোঁ ধন্যবাদ জনাইছোঁ মই জীৱেশ ডাঙৰীয়াক পৰমেশ্বৰ ডাঙৰীয়াক তেখেতসকলে মোক আমন্ত্ৰণ কৰিবৰ কাৰণে আৰু আমাৰ লক্ষ্যটো হ'ল যে উই অল আৰ ইণ্ডিয়ান মেটাৰ ইজ নট এবাউট এনি শিডিউল মেটাৰ ইজ নট এবাউট এনি অট'নমাছ কাউন্সিল উই অল আৰ ব্ৰাদাৰ্ছ আজি আমাৰ অট'নমাছ কাউন্সিলই হোক আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল হোক আফটাৰ অল উই অল আৰ ইণ্ডিয়ান আমি ভাৰতীয় নাগৰিক আমাৰ ভাৰতখন আগবঢ়াই লৈ যাব লাগে বিভিন্ন ক্ৰীড়াৰ মাধ্যমত বিভিন্ন কালচাৰেল এক্টিভিটিছৰ মাধ্যমত সেইকাৰণে আমি সকলোৱে মিলি পেলাই আমি দেশখন আগবঢ়াই